সাধাৰণতে বিফল ব্যক্তিৰ কথাবোৰ মানুহে গুৰুত্ব নিদিয়ে। জানেনে, টকাৰ কাৰণে যিসকলে ব্যক্তিৰ সন্মান কৰে, জানিলেও তেওঁলোকে নিজৰ সততা বিক্ৰী কৰিলে। সাধাৰণতে কাৰো সৈতে ধোকাত থকাতকৈ নিঃসংগেই শান্তিৰে থকাটো বহুগুণে শ্ৰেষ্ঠ। নিজৰ স্বভাৱ চৰিত্ৰ সততা ধৰি ৰাখিব, কাৰণ চৰিত্ৰহীন মানুহৰ সুখ নাই। সুখী হ'বলৈ বেলেগৰ সহায় নলৈ নিজৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব। সম্পৰ্ক গঢ়ি তোলাৰ সমানে ইজনে সিজনক বুজাটো বৰ বেছি গুৰুত্বৰ। যেনেদৰে গছৰ পাত সৰাৰ আগত ৰং সলনি হয়, ঠিক তেনেদৰে মানুহ সলনি হোৱাৰ আগত কথা পতাৰ ধৰণ। সাধাৰণতে সোনকালে খং উঠা লোকসকল বেছি মৰমীয়াল আৰু যত্নপৰ। সুযোগ দিয়াসকলক ধোকা আৰু ধোকা দিয়াসকলক সুযোগ কেতিয়াও দিব নালাগে। সময় যদি একে নিচিনা থাকিলহেঁতেন, তেন্তে নিজৰ আৰু পৰৰ চিনাকি কেনেকৈ হ'লহেঁতেন, নহয় জানো? সাধাৰণতে জীৱনত সফল হ'বলৈ যন্ত্ৰণাবোৰো সহ্য কৰিব লাগিব। সকলো সম্পৰ্কই মধুৰ যদি সম্পৰ্কত বিশ্বাস, ভাল পোৱা, বুজাবুজি থাকে। সাধাৰণতে যিমান মনোযোগেৰে পৰিশ্ৰম কৰিব, ভৱিষ্যত সিমান উজ্জ্বল হ'ব। জীৱনত সফল হ'বলৈ হ'লে আওকাণ কৰিব লাগিব কিছু অপমানবোৰ, যিবোৰ সকলোৱে পায় সফলতাৰ ৰাস্তাত। যিসকলে সঁচাই ভাল পাব, তেওঁ আপোনাক কাৰো তলতে হ'ব নিদিব। সাধাৰণতে ক'বলৈ সকলোৱে জানে, কিন্তু ক'ত কোনটো কথা ক'ব লাগে সেইটো বহুত কম লোকে জানে। নৈতিকতা আৰু সততা লাগে য'তে নিবিচাৰে, যদি নিজত নাই তেন্তে ক'তো নাপাব। সাধাৰণতে আজিৰ বাস্তৱ এইটোৱেই, টকা থকা সকলোকে মানুহে গুৰুত্ব দিয়ে, নহয় জানো? নিজৰ সপোনবোৰ ঔকাততকৈ ডাঙৰ ৰাখিলেহে কাইলৈ আপোনাৰ ঔকাত সপোনবোৰতকৈ ডাঙৰ হ'ব। সাধাৰণতে ব্যক্তি কেতিয়াবা ভাগৰি পৰে, যন্ত্ৰণা সহ্য কৰোঁতে কৰোঁতে, ধৈৰ্য ধৰোঁতে ধৰোঁতে, নিজৰ সকলক বুজাওঁতে বুজাওঁতে। সকলো মূল্যহীন যদি টকা নাই, এইটো বাস্তৱ। টকা থাকিলে কোনো সম্পৰ্কৰ অভাৱ নাই। সমাজৰ কথাত লাগি থাকিলে কেনেকৈ হ'ব বন্ধু? সমাজে ব্যৰ্থ মানুহৰ ঠাট্টা আৰু সফল মানুহৰ হিংসা কৰে। সাধাৰণতে নিজৰ বুলি সকলোৱে ক'ব যদিও দৰকাৰী টাইমত নিজৰ বাহিৰে কাষত আন কাকো নাপাব, এইটো বাস্তৱ। সপোন বহুত বাকী আছে পূৰাবলৈ জীৱনত, কেৱল সঠিক সময়ৰ অপেক্ষা কৰিছোঁ।